নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ভালেই আছেনে? মোৰ ভালেই। আজি বহুত গৰম, সেইকাৰণে ৰাতিপুৱাৰ পৰা ঘৰতে আছোঁ। ভাবিলোঁ অলপ ওলাই যাওঁচোন, বতাহ লাগে নেকি অকণমান বুলিকে। সেইকাৰণে ওলাই আহিছোঁ অলপ ঘৰৰ পৰা। মই আৰু মাইনা আহিছোঁ লগত। মানে আহিব দেই। হে ফ্ৰেণ্ডছ, মই আহি থাকোঁতে ইয়াতে মাছ মৰা দেখিলোঁ আৰু ময়ো ইয়াতে সিহঁতৰ লগত অলপ মাছ মাৰোঁ বুলিকৈ আহিছোঁ। চ' ভিডিঅ'টো চাওক আপোনালোকেও। আৰু আপোনালোকে যদি কেতিয়াবা ফ্ৰী থাকে গৰমৰ সময়ত, তেতিয়াহ'লে এনেকুৱাই পুখুৰী বা বিলৰ কাষত গৈ মাছ মাৰিব বৰশী লৈ, বহুত মজা লাগে। মই এতিয়া মাৰিম আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে। মাছ ধৰিবৰ কাৰণে এনেকৈয়ে কেঁচুবোৰ কাঁইটত লগাই দি পানীত দি দিয়া হয়। হে ফ্ৰেণ্ডছ, মই এতিয়া বৰশী দি মাছ ধৰিম, চাই থাকক ভিডিঅ'টো আপোনালোকে। বৰশী এটা লৈ মাছ মাৰিবলৈ গুচি যাব। এইবোৰ মাছ চব সদায় মাছ ধৰিবলৈ আহানে? পোৱা নাই মাছ? কি কি মাছ পোৱা? এতিয়া আমাৰ মাছ ধৰা হৈ গ'ল, আমি যাবলৈ ওলাইছোঁ। মাইনা বৈ, আমি এতিয়া কঠীয়া বাৰীত যাম, কঠীয়া তুলিম দেই। মই আৰু মাইনা এতিয়া বৰশী বোৱাৰ পৰা গুচি আহিলোঁ আৰু এতিয়া কঠীয়া বাৰীলৈ গৈ আছোঁ। ত' অকণমান কঠীয়া তুলিম আৰু গুচি আহিম। ৰ'দটো অলপমান কমিছে, সেইকাৰণে আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি কাঢ়ি। আমি এতিয়া আহি আগমনী ৰিচৰ্চ চেণ্টাৰ পালোঁ আৰু এতিয়া নোসোমাওঁ, যিহেতু ইয়াৰ ওচৰতে কঠীয়াবাৰীটো আছে। আমি ফাৰ্ষ্ট তাত যাওঁ, তাৰপিছত আৰু আহি সোমাম। যদি সোমাই যাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাই যাম আগমনী ৰিচৰ্চ চেণ্টাৰটো। ব'লক আমাৰ লগত আপোনালোকেও কঠীয়াবাৰী। একদম পাহাৰ ওচৰত চব। আমি গৈ আছোঁ, মাইনাই মোক ৰাস্তা দেখুৱাই গৈ আছে। নাজানো ৰাস্তা আছে নাই, মাইনাই নি আছে আৰু এয়া কঠীয়াবাৰীটো ইয়াৰ পৰা অলপ দেখি। চব কেনেকুৱা জেওৰা টাঙাই দিছোঁ। আমি এতিয়া কঠীয়াবাৰীত আছোঁ আৰু ছাইডতে ধান চান লগাই থৈছে আৰু পাহাৰটো ওচৰতে আছে। কি ধুনীয়া দেখিবলৈ চব। মজা। আৰু সেয়া তাত কঠীয়া মাৰি আছে। মই অলপ জুম কৰি দেখুৱাই দিছোঁ কেমেৰাটো। মই এতিয়া তাতে যাম। এয়া ময়ো নি আছো, আগফালে গৈ আছে একজন। কঠীয়াটো যদি এনেকুৱাকৈ ৰখা হয় তেতিয়াহ'লে 3-4 দিনৰ পিছতো ৰুবলৈ ভাল হয়। সেইকাৰণে কঠীয়াবোৰ এনেকুৱাকৈ ৰখা হয়। মাইনা বোকাত পানীয়ে গচকি গৈ আছে ছাতি লৈ লৈ। পাৰ হৈ জপনা পাৰ। সেই ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছোঁ ঘৰলৈ। কঠীয়া মাৰি হৈ গ'ল আমাৰ। বহুত বেছি ৰ'দ দি আছে আজি, সেইকাৰণে বেছি সময় তাত থাকিব নোৱাৰিলোঁ। চ' গুচি আহিলোঁ তাৰ পৰা। ৰ'দ চোন বহুত বেছি ৰ'দ দি আছে আজি। মাইনা কঠীয়া মাৰি কেনেকুৱা লাগিলে? গৰম লাগিলে নে? বহুত গৰম আজি ন? আমি দুইজনীয়ে অলপ কঠীয়া মাৰিলোঁ আৰু, হয় নাই? দুজন যে বহি আছে, মই আৰু মাইনা
তাহাঁতৰ পৰা এটা মধুৰি ল'লোঁ। এতিয়া আমি মধুৰি খাই যাম। মাইনা মোকো দিবি দেই মধুৰি। অঁ, আমি এটা মধুৰি আমি দুইজনীয়ে খাম হা। মাইনাই বোলে মধুৰি নাখায়, মাইনাৰ দাঁত এটা লৰি আছে, সেইকাৰণে ময়ে খাই থৈ দিছোঁ আৰু মধুৰিটো বহুত টেষ্টি আছে দেই, ভাল লাগিছে খাই। মাইনা খাবলৈ মন যোৱা নাইনে মধুৰি? নাই যোৱা, দাঁতটো লৰি আছে সেইকাৰণে খোৱা নাই নেকি? অঁ, মাইনাৰ দাঁতো লৰি আছে আৰু ছালটো এৰাইছে, সেইকাৰণে খোৱা নাই, মোক খাবলৈ দিছে। বহুত টেষ্টি লাগিছে মধুৰি। এতিয়া আমি আহি ঘৰৰ ওচৰ পালোঁ। এই আমি এতিয়া ৰাস্তাটো পাৰ হ'লে ঘৰ পাম আৰু। ফাইনেলি এতিয়া মই আৰু মাইনা ঘৰ আহি পালোঁ। আৰু এতিয়া আমি গা ধুম, গা ধুই ভাতটো খাম, ভাত খাই আৰু বজাৰ যাম। অ'কে, বাই বাই।